সকলোকে নমস্কাৰ। প্ৰথমতে মোৰ সকলো খ্ৰীষ্টীয় বন্ধু বান্ধৱীলৈ মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত আন্তৰিক শ্ৰদ্ধা ও নমস্কাৰ আগবঢ়ালোঁ। আজি মই আপোনালোকৰ আগলৈ বিষয় এটি প্ৰকাশ কৰিব বিচাৰোঁ। সেয়াই হৈছে সময় আৰু বাইবেল অধ্যয়নৰ প্ৰণালী। সময় সকলোৰে বাবে মূল্যৱান আৰু গুৰুত্বপূৰ্ণ। প্ৰতিজনে সময়ৰ গতিৰ সূত্ৰে আগবাঢ়ি যোৱাতহে আমি একোজন সফল ব্যক্তি হ'বলৈ সক্ষম হ'ম। সেয়েহে প্ৰশ্ন কৰোঁ, কেনেকৈ আমি ঈশ্বৰৰ লগত সম্পৰ্ক গঢ়ি তুলিব পাৰিম? সেয়েহে আমাৰ বাবে নীৰৱ সময় খুব প্ৰয়োজন। মোৰ আৰু আপোনাৰ মনলৈ বহুতো প্ৰশ্ন উত্থাপন হ'ব পাৰে যে নীৰৱ সময় মানেনো কি? নীৰৱ সময় আমাৰ বাবে কিয় দৰকাৰী? নীৰৱ সময়ৰ পৰা আমাৰ কি লাভ? কেনেকৈ নীৰৱ সময় কটাব লাগে? এই প্ৰশ্নসমূহৰ উত্তৰ আপোনালোকৰ আগলৈ মই আনিব বিচাৰোঁ। নীৰৱ সময় মানে হৈছে ঈশ্বৰৰ লগত ব্যক্তিগত সম্পৰ্ক গঢ়ি তোলা। ঈশ্বৰৰ লগত শক্তিশালী সম্পৰ্ক বৃদ্ধি কৰিবৰ বাবে নীৰৱ সময় দৰকাৰ। নীৰৱ সময়ৰ পৰা আমাৰ বহুতো লাভ হয়। ঈশ্বৰৰ পৰা আমি শক্তি পাম। ঈশ্বৰক ভয় ভক্তি আৰু আৰাধনা বৃদ্ধি পাব। ঈশ্বৰৰ লগত সন্তুষ্ট জীৱন যাপন কৰিব পাৰি। নীৰৱ সময়ৰ বাবে নিৰ্দিষ্ট এটা সময় আৰু ঠাইৰ প্ৰয়োজন। নীৰৱ সময় কটাবৰ বাবে নিজৰ মাতৃভাষাৰ বাইবেল অতি প্ৰয়োজন। চাওঁ, বাইবেল অধ্যয়নৰ জৰিয়তে কেনেদৰে নীৰৱ সময় কটাব পাৰিম। বাইবেল অধ্যয়ন কৰোঁতে আমি একোটা বিষয় লৈ সেই বিষয়টিৰ ওপৰত অধ্যয়ন কৰি বিষয়টোৰ পৰা আমাক কি কৰিবলৈ কোৱা হৈছে সেইসমূহ আমি ভালদৰে অধ্যয়ন কৰিব লাগে। আমি চাওঁ, মথি 8:5 পদৰ পৰা 13 পদত পাওঁ সেনাপতিৰ বিশ্বাস। এই পদটিৰ ওপৰত আমি কেনেদৰে বাইবেল অধ্যয়ন কৰিব পাৰিম। চাওঁ, এই বিষয়টিত পিতৃ ঈশ্বৰে আমাক কি আদেশ দিছে, আৰু আমি দেখিবলৈ পাওঁ এই বিষয়টিত এশৰ সেনাপতিৰ উদাহৰণ দিয়া আছে। আৰু আমাৰ এই বিষয়টি অধ্যয়ন কৰাৰ পিছত আমি কি শিক্ষা পালোঁ, সেই শিক্ষাটো আমাৰ ব্যক্তিগত জীৱনত আমি ব্যৱহাৰ কৰিব লাগে আৰু আনকো ইয়াৰ বিষয়ে শিক্ষাসমূহ আগবঢ়াব লাগে। এতেকে হে মোৰ বন্ধু বান্ধৱীসকল, আমাৰ জাগতিক ও আত্মিক দিশ বৃদ্ধিৰ অৰ্থে নীৰৱ সময় অতি প্ৰয়োজন। আমি আমাৰ নিজৰ প্ৰয়োজনীয়তা আৰু সুবিধা অনুযায়ী নীৰৱ সময় কটাব লাগে। তেতিয়াহে আমি ঈশ্বৰৰ পৰা বল শক্তি আৰু আশীৰ্বাদ লাভ কৰিব পাৰিম। আমি যেতিয়া নেকি নীৰৱ সময় কটাবলৈ আৰম্ভ কৰিম, তেতিয়া ঈশ্বৰ যি হোৱা আমাৰ বেষ্ট ফ্ৰেণ্ড যেন অনুভৱ হ'ব আৰু কেতিয়াও বাইবেল অধ্যয়ন আৰু প্ৰাৰ্থনা নকৰাকৈ থাকিবলৈ নোৱাৰিম। আজি আপোনালোকৰ আগলৈ এই চুটি বিষয়টিৰ ওপৰত ভিত্তি কৰি বাইবেল অধ্যয়নৰ প্ৰণালীসমূহ আগবঢ়ালোঁ। আশা কৰিছোঁ সকলোৱে যথেষ্ট লাভৱান হৈছে। ঈশ্বৰে সকলোকে আশীৰ্বাদ আৰু সহায় কৰক। ধন্যবাদ।